নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আপোনালোকৰ ইউটিউবৰ যিটো লগো থাকে, ইউটিউবৰ যিটো প্ৰফাইল ফটো, সেইটো আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, যিকোনো এটি ব্ৰাউজাৰত গ'লেই হ'ল। মই ক্ৰম ব্ৰাউজাৰত আপোনালোকক দেখাই আছোঁ। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে টাইপ কৰিব youtube.com। youtube.com-ত আপোনালোকে টাইপ কৰিব। youtube.com-ত টাইপ কৰাৰ পাছত আপোনালোকৰ মাজত এনে ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে হোম সাইডে যিটো ৰাইট সাইডৰ টপ লেফ্ট কৰ্নাৰত যিটো আছে তাত আপোনাৰ লগোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে মেনেজ ইউৰ গুগল একাউণ্ট তাত গৈ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ তিনিটা অপচন আছে, হোম, পাৰ্চনেল ইনফৰমেশ্যন আৰু ডাটা পাৰ্চনেলাইজেশ্যন। ইয়াত পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ নেম চেঞ্জ কৰিব পাৰে, বাৰ্থডে আৰু আপোনালোকৰ জেণ্ডাৰ এইবিলাক চেঞ্জ কৰিব পাৰে। আমি এতিয়া ফটো চেঞ্জ কৰাটো শিকাম। তো বেছিক ইনফৰমেশ্যনৰ ফটো তাত অ'কে কৰিব। কৰাৰ পিছত ড্ৰাগ প্ৰফাইল এণ্ড ফটো হিয়াৰ, ইয়াত অ'কে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ য'ত আপোনালোকৰ লগোটো আছে বা প্ৰফাইল পিকচাৰটো যিটো চেঞ্জ কৰিব বিচাৰে তাত ক্লিক কৰিব। ক্লিক কৰি পিনি আপোনালোকে যিটোত থৈ দিয়া আছে ফটো তাত গৈ ক্লিক কৰিব। ক্লিক কৰি ইয়াত মই এটা লগো বনাই থোৱা আছে মোৰ, এইটো লগো সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পিছত এটা আপলোড হৈ আছে, আপলোডিং। অলপ সময় ৰ'ব লাগিব। এয়া আপোনালোকে ক্ৰপ কৰি ল'ব পাৰে, যিমান আপোনালোকৰ দৰকাৰ হৈছে ইমানখিনি এনেকৈ ক্ৰপ কৰি ল'ব। ক্ৰপ কৰাৰ পিছত ছেট এজ প্ৰফাইল ফটো তাত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ মাজত দেখিব পাইছে এয়া সোঁ চাইডে যিটো কৰ্নাৰত আছিলে, চুকত আছিলে, সেইটো হৈছে মোৰ পুৰণা হয়, আৰু এতিয়া নতুন যিটো চেঞ্জ কৰিছোঁ এইটো হৈছে মোৰ নতুন। আৰু এনেধৰণে আপোনালোকে চেঞ্জ কৰিব পাৰে। এয়া আপোনালোকে চাব পাৰিছে ডিজিটেল জ্ঞান, মোৰ চেনেলটোৰ লগোটো চেঞ্জ কৰি দেখালোঁ আপোনালোকক। তো এনেধৰণে আপোনালোকে চেঞ্জ কৰিব পাৰিব। আৰু যদি কিবা সুধিব লগা আছে তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰে। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আৰু মোৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।